গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা এতিয়া মই পাৰ্কত অকণমান খোজকাঢ়োঁ বুলি ওলাই আহিছোঁ। পাৰ্কৰ ভিতৰত যাম এতিয়া শ্ৰেয়া আৰু দেউতাক যে দৌৰি আছে, পিছে পিছে মই অকণ গৈ আছোঁ। মোৰতো দৌৰাটো নহ'বই আৰু গৈ আছোঁ এতিয়া। ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'টো। মাইকী মানুহবিলাকে গোটেইবিলাকে এক্সাৰচাইজ কৰি আছে আৰু মই গৈ আছোঁ এতিয়া পাৰ্কৰ ভিতৰে শ্ৰেয়া আৰু দেউতা ক'ত গ'ল ঠিকনা নাই, বিচাৰি পোৱা নাই। ড্ৰেছ লগাইছে চাওক দুটা। ৰাতিপুৱা টাইমটোত এওঁ সদায় 2-3 কিলোমিটাৰ দৌৰে আৰু এক্সাৰচাইজ কৰে। আৰু শ্ৰেয়া আজি পকৰে মানে আজি ছানডে যে সেইকাৰণে তাই দেউতাকৰ লগত ঘূৰি ফুৰিছে। আৰু এতিয়া তাই আহি মোক কি কমপ্লেইন কৰে চাব দেই। তাই সদায় কিবা এটা কমপ্লেইন থাকিবই লগত আহিলে। তুমি কিয় ৰৈ দিলা হে? মানে that cheater number 1. পাৰ্কৰ ভিতৰখন অকণমান দেখাই দিছোঁ। বহুত ধুনীয়া এখন পাৰ্ক, মানে পাথৰ এইফালে ছাইডত আছে আৰু ভিতৰে এনেকৈ এইফালে সৰু ল'ৰা ছোৱালীবিলাক খেলিবৰ কাৰণে ৰাখি দিছে বাৰু। আৰু এইখিনি বহুতেই ধুনীয়া। আমি আৰু মই অকণমান তাই এতিয়া দেউতাকৰ লগত নোৱাৰিলে আকৌ দৌৰিব, মোৰ লগ লাগিলে এবাৰ। তুমি চিটিং কৰি পেলাই জিকি গ'ল। গেট ছেট ৰেডিটো নহ'লেও কি ভাগ কমচে কম মোকতো ক'ব লাগিছিল না, গেট ছেট ৰেডি নহ'লে মই কেনেকৈ জানো দৌৰিয়া ভাগা এইফালে এইফালে ব'ল। আৰে এইফালে আহা। নাই এইফালে নাযাওঁ, ইয়াতে এইফালে ৱেইট ফৰ এ মিনিট। बेचारी थकी हुई मम्मी। यहाँ पर हमारा योगा टीचर योगा करे। ৰাতিপুৱা আৰু পাছবেলা এই জেগাডোখৰত মানে প্ৰায় মানুহে এক্সাৰচাইজ কৰিবৰ কাৰণে আহে। আৰু কাৰোবাক যদি মানে এক্সাৰচাইজ কৰিবৰ কাৰণে য়োগা টিচাৰ মানে যদি লাগে, তেতিয়া দিল্লী গভৰ্ণমেণ্টে মানে এনেকুৱা সুবিধা কৰি থৈছে। তেখেতে মানে পোষ্টাৰ লগাই থৈছে বাহিৰত আৰু নম্বৰ দি থৈছে। আপোনাক যদি এজন প্ৰয়োজন হয় য়োগা টিচাৰ, তেনেহ'লে আপুনি য়োগা টিচাৰৰ কাৰণে তেওঁৰ লগত কণ্টেক্ট কৰিলে ফ্ৰী টিচাৰ এজন আপোনাক মানে দিব, মানে ৰাতিপুৱা গধূলি। আমাৰ শ্ৰেয়া চাওক, দেউতাকক অকল হাঁহিবলৈ আহে, তাই এইবিলাক কৰিবলৈ আহে। ফুটবল মেচ খেলিছে সিহঁতে। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই এভৰিৱান। সকলোলৈকে বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু অকণমান আছে সেইকণো চাই লওক লগতে। আমাৰ এওঁ কিনো গান গাইছে, গাবি সামনে গাই দিছে মোৰকে। ವಯಸ್ಸತೆ ಬಂದಿದೆ ಹರುಷವ ತಂದಿದೆ ಒಲವ ನೀಡಿದೆ ಒಲವ ನೀಡಿದೆ हो गया।